এইখিনি বনালো মাফলাই বেছিকৈ আছে মজা টেষ্ট হৈছে কেৱল মোৰ এটাই ভুল হৈ গ'ল জান্নাত এই হ'ল জান্নাত আৰু আন একো নাই এইযোৰ বনাইছিলোঁ হুপ ইয়াৰিং হোৱাইট এণ্ড গোল্ডেন বিডছেদি হে এভৰিৱান মই ঋতুস্মিতা শৰ্মা আৰু স্বাগত জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ এণ্ড অলছ' ৱেলকাম টু মাই ছানডে ভ্লগ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো বহুত বেছি ভাল আজি যিহেতু ছানডে মই উঠাত দেৰি হৈছে 10টা বাজিছে ছানডে বুলি ক'লে মানে মোৰ দেৰি হ'বই উঠাত সদায় দেৰিলৈকে শুওঁ এনেকুৱা লাগে মানে গোটেই জীৱনৰ টোপনি ফুৰা কৰি লৈছোঁ আজি কিন্তু প্ৰত্যেক ছানডে এনেকুৱাই হয় ডেইলি ৰুটিন বুলি ক'ব পাৰি আৰু এইটো তো ছানডে কাৰণে আজি বিশেষ তেনেকুৱা একো নাই ব্লগটো কুকিং ৰিলেটেডে হ'ব ৰাতিপুৱা চাহ তাহ খালোঁ মায়ে বনালে আৰু মায়ে ভাত তাতো বনাই ল'লে দুপৰীয়াৰ ভাত মানে দেউতাৰ ডে ডিউটি আছিলে খাই বৈ ওলাই গুচি গ'ল সেইকাৰণে মাৰ ভাত তাত বনোৱা হৈ গ'ল তো ব্ৰেকফাষ্ট তেনেকৈ খোৱা নাই অকল চাহে খালোঁ তো ভাবিছোঁ ব্ৰেকফাষ্টত আলুৰ পকৰি বনাওঁ ব্ৰেকফাষ্ট নহ'ব আকৌ 11টা বাজিলে তথাপিতো যি নহওক আৰু খাব মন আছিলে আৰু বনাম তাৰপিছত ভাবিছোঁ অলপ মোৰ ঊলৰ কালাকাৰী অলপ দেখুৱাম আপোনালোকক তো প্ৰথমতে আলুৰ চপটো বনাই লওঁ তাৰপিছত চাওঁ আৰু কি কৰোঁ কি নকৰোঁ তো ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমে ইয়াত আলু বইল কৰি লৈছোঁ আলুখিনি বাকলি গুচাই পিঁয়াজ মিহি মিহিকৈ কাটি বাতিটোত লৈ লৈছোঁ গোটেইখিনি তাৰপিছত আটা চাউলৰ গুড়ি নিমখ আৰু চব মছলা দি লৈছোঁ এতিয়া সানি ল'ম চব মিলাই হোৱাৰ পিছত বেটাৰটো এনেকুৱা দেখিছে আলু পিটিকা নহয় দেই আকৌ এইটো পকৰীৰে বেটাৰ হয় আৰু এতিয়া অলপ অলপকৈ লৈ হাতেৰে সৰু সৰু বল টাইপ কৰি গৰম তেলত এটা এটাকৈ দি গৈছোঁ অলপ ভাজিলোঁ কিন্তু কেৰাহীত গোটেই লাগি ধৰিছে তো আকৌ টাৱাত বনাইছোঁ এইবাৰ ফাইনেলি যেনে তেনে মোৰ ডিছটো ৰেডি কৰিলোঁ ইয়াতে বাতিটোত দৈত অলপ মছলা চছলা দি কিনে লৈ লৈছোঁ আৰু খাই চাওঁ বাৰু এটা কেনেকুৱা হৈছে মজা টেষ্ট হৈছে কেৱল মোৰ এটাই ভুল হৈ গ'ল যে আলু বেছি হৈ গ'ল আটা আৰু চাউলৰ গুড়ি অলপ কম হৈ গ'ল সেইখিনি বেছি থাকিলে অলপ ভাল হ'ল সেইবাবে টাৱাত বনোৱাটো অলপ বেছি ভাল হৈছে মানে লাগি লাগি ধৰা নাই আৰু কেৰাহীত যিটো বনাইছিলোঁ সেইটো লাগি লাগি ধৰিছিল বাকী টেষ্ট মজা ট্ৰাই কৰি চাব পাৰে ভাত তাত খাই কিনে অলপ জিৰালোঁ পিছদিনাখন যেতিয়া পৰিম ন উঠি আহিবৰ কাৰণে একদম মন নাযায় এইখিনি সময়ত উঠি অহাৰ লগে লগে বহুত ঠাণ্ডা লাগি যায় এনিৱেজ আপোনালোকক মই মোৰ ঊলৰ কালাকাৰী দেখাম বুলি কৈছিলোঁ কালাকাৰী মানে কি কি বনালোঁ এতিয়ালৈকে বহুত দিন দেখুৱাও নাছিলোঁ চ' ভাবিলোঁ দেখাওঁ কি কি বনোৱা হৈছে এয়া বৰ্তমানলৈকে এইখিনিয়ে হৈছে জমা দেখুৱাইছোঁ এইখিনি আচলতে ঠাণ্ডালৈকে কালেকশ্যন বনাই আছোঁ আমি ৰেডি কৰি আছোঁ মানে ঠাণ্ডাত যেতিয়া এক্সিবিশ্যন কৰিম তাৰে কাৰণে মানে এইখিনি ষ্টক জমা হ'ব লাগিব তাৰে কাৰণে আমি বনাই আছোঁ আৰু এতিয়ালৈকে এইখিনি বনালোঁ মাফলাই বেছিকৈ আছে দেখুৱাই আছোঁ এটা এটাকৈ এয়া এইখন এখন পিংক কালাৰৰ মাফলা বনাইছোঁ একদম বেবী পিংক কালাৰৰ দেন এইখন এখন ৰেড কালাৰ মাফলা তাৰপিছত এগেইন পিংক কালাৰৰ অলপ তাৰপিছত ডাৰ্ক পিংক হয় তাৰপিছত ইয়াতে দুটা কালাৰ দিছোঁ এইটো ক্ৰীম কালাৰ আৰু ব্লেক কালাৰ মিক্স আৰু এইটো মা একদম মাল্টি কালাৰ দি বনাইছে এইখন বাৰে বৰণীয়া কালাৰ আছে আপোনাৰ ইয়াতে আৰু এইটো বাচ্চাৰ চুৱেটাৰ হয় একদম টিকলু বাচ্চাৰ কাৰণে চ' এইখিনি আমাৰ ষ্টক জমা হৈছে বৰ্তমানলৈকে এই কিছুদিনৰ পৰা বনাই থকা গৈছে আগৰ ষ্টক পূৰা খালী হৈ গ'ল যোৱাবাৰ ঠাণ্ডাত তো এইবাৰ ঠাণ্ডালৈকে মানে পূৰা জমা কৰি আছোঁ এইবাৰ লাষ্ট মই এইখন বনাই কমপ্লিট কৰিলোঁ এতিয়া ছেইম টাইপতে জাষ্ট ক্ৰীম কালাৰৰ ঠাইত হোৱাইট কালাৰ দি কিনে বনাম ভাবিছোঁ তো এইবাৰ এইখন ষ্টাৰ্ট দিম হোৱাইট এণ্ড ব্লেকৰ মানে কম্বিনেশ্যনৰ মাফলাৰ আৰু এতিয়া আপোনালোকক মোৰ এৰিং কালেকশ্যন দেখুৱাম এৰিং কালেকশ্যন মানে কি কি বনাইছোঁ এই কিছুদিনৰ ভিতৰত এয়া দেখুৱাই আছোঁ
ফাৰ্ষ্টতে দেখুৱাইছোঁ এইযোৰ একদম স্পাইৰেল বনাইছিলোঁ ডিফাৰেণ্ট কালাৰ্ছৰ মতি দি কিনে এয়া দেন এইযোৰ তাৰপিছত এইযোৰ একেবাৰে চিম্পল বনাইছিলোঁ দেন এইযোৰ সেম টাইপৰে হয় এইযোৰ আৰু এইযোৰ একদম সেম টাইপৰে হয় জাষ্ট কালাৰ ডিফাৰেণ্ট হয় তাৰপিছত এইযোৰ বনাইছিলোঁ হুপ ইয়াৰিং হোৱাইট এণ্ড গোল্ডেন বিডছ দি এণ্ড এইযোৰ বনাইছিলোঁ ব্লেক পিংকৰ এণ্ড দ্য লাষ্ট ওৱান এইযোৰ আৰু এয়া নিভিয়াৰ টেমাত মতি আনি থৈ দিছোঁ এয়া পিংক এণ্ড ব্লু অলপকৈ বনাব লাগিব টাইম নাথাকে মোৰ যোনখিনি সময় পাওঁ কেতিয়াবা এয়াৰিং বনাওঁ কেতিয়াবা ঊলৰ বস্তু বনাওঁ তেনেকুৱা চলে আৰু লগতে মই পটি দি বনাইছোঁ কিছুমান এয়াৰিং দেখুৱাইছোঁ কাপোৰৰ পটি দি এয়া গ্ৰীণ পটি দি ইউজ কৰিছিলোঁ চেম পটি হয় দুটা এই তিনিটা ব্লেক পটি দি বনাইছোঁ এইটো এটা ডিফাৰেণ্ট পটি হয় আৰু এইটো এটা ডিফাৰেণ্ট হয় কটন কাপোৰ দি বনাইছিলোঁ ইয়াতে এইটো আৰু এইটো বনাই আছোঁ আধা হৈছে মানে এপাত বনাব আছে বাকী অলপ কাম বাকী আছে ইয়াৰে আৰু এয়া হ'ল ডিনাৰ পোলাও এণ্ড চিকেন হেভ এ লুক জান্নাত এই হ'ল জান্নাত আৰু আন একো নাই চ' মই ডিনাৰ কৰোঁ আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই